নমস্কাৰ মই ৰিমঝিম আচলতে প্ৰথমে মই বহুত বেছি চৰি বিকজ এইবাৰ মই ভিডিঅ' নবনালোঁ বিশেষ একো কাকো সহায় কৰিব নোৱাৰিলোঁ তাৰ কাৰণে বহুত বেছি চৰি এনেকুৱা হৈ গৈছিলে যে মোৰ বহুত কিবাকিবি পাৰ্চনেল কাম আহি গৈছিলে আৰু এনেও প্ৰফেচনেলি অকণ বিজি হৈ গৈছিলোঁ চ' ভিডিঅ' মানে বনোৱা বা হেল্প কৰা সেই বস্তুটো এইবাৰ মোৰ একেবাৰে নহ'ল তথাপিও মোলৈ বহুত কিবাকিবি কমেণ্ট আহি আছে মেছেজ আহি আছে লাষ্ট এটা বস্তু মই কনফিউজন জাষ্ট ক্লিয়াৰ কৰিবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ কাইলৈ যিহেতু এডমিশ্যন আছে সকলোৱে সুধি আছে যে ৱেটিঙত যিসকল আছে যাব নে নাযায় আচলতে ৱেটিঙৰ কথাটো এনেকুৱা ধৰণৰ যাব বুলিও কাকো ক'ব নোৱাৰোঁ আৰু নাযাওক বুলিও কাকো ক'ব নোৱাৰোঁ এইটো কাৰণেই যে যদি মেৰিট লিষ্টত ছিট পোৱা কোনোবাই যদি এডমিশ্যন নলয় দেন ছিটটো ৱেটিঙলৈ আহে আৰু যদি অ' বি চিৰ পৰা নাইকিয়া হৈ গৈছে কোনোবা ধৰা 10গৰাকী আছে অ' বি চিত এগৰাকী নাইকিয়া হৈ গ'ল তলৰ যিগৰাকী অ' বি চি আছে তেওঁ ওপৰলৈ গুচি যায় মানে ছিষ্টেমটো তেনেকুৱা ধৰণৰ হয় হয়তো বুজিছে মই আকৌ এবাৰ কৈ দিছোঁ যদি মেৰিট লিষ্টত থকা কোনোবাই ছিটটো নলয় তেতিয়াহ'লে তলৰ পৰা এগৰাকী ওপৰলৈ গুচি যায় যদি কোটাৰ পৰা যায় তেতিয়াহ'লে কোটাতহে ওপৰলৈ যায় গতিকে সেইটো মানে যদি 40টা আছে 39টো গুচি গ'ল বুলি 51টোৱে হয়তো নাপাবও পাৰে তো তেনেকুৱা ধৰণৰ কথা সেইটো কাৰণে মই কওঁ তাত চান্স থাকেও নাথাকেও গতিকে আপোনালোকে সেইটো নিজে ডিচাইড কৰিব জীৱনত এবাৰ চান্স ল'ব বিচাৰে নে নিবিচাৰে মই যাওক বুলিও নকওঁ নাযাওক বুলিও নকওঁ কাৰণ পিছত এনেকুৱাও হয় যে ছিট থাকি যায় পিছৰগৰাকী পাই যায় একেবাৰে পিছৰগৰাকী নাযায় সন্মুখৰ পিছৰ কেইগৰাকী নাপাম বুলি ভাবি তো কথাবিলাক তেনেকুৱা মানে ক'বলৈ ডাইৰেক্টলি বহুত বেছি অসুবিধা হয় আৰু সেইটোৱে মই কনফিউজন কৈছোঁ যে ইটছ ডিপেণ্ড অন ইউ অনলি অন ইউ তাৰমানে তুমি নিজে ডিচাইড কৰিবা তুমি যাবা নে নাযাবা কাৰো কথা নুশুনিবা নিজে মনটোৱে যদি কৈছে যাওঁ যাবা যদি নাই কোৱা যেন নাযাবা তো সেইটোৱে আছিলে মোৰ একদম লাষ্ট মানে ক'বলগীয়া কথা কাৰণ এইটোক লৈ বহুতকেইটা কমেণ্ট আহি আছে চ' সেইটোৱে আছিলে ভাল হওক সকলোৱে তাকে আশা কৰিছোঁ থেংক ইউ বাই বাই